নমস্কাৰ, মোৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মানে ৰাতিপুৱাতে এঠাইলৈ যাম বুলি সাজি কাচি আহিছোঁ। আজি মানে গুৱাহাটীলৈ যাম। দিনটো কি কৰোঁ কি নকৰোঁ সকলোখিনি আপোনালোকক দেখাম আৰু ভিডিঅ'টো লাষ্টলৈকে চাই যাব বুলি আশা কৰিলোঁ। এয়া ধুনুবা আৰু পাৰুবাক আগত গৈ আছে। আমি মানে গাড়ী পোৱা নাই, সেইকাৰণে ৰাতিপুৱাৰ পৰা খোজকাঢ়ি যাব লগা হৈ আছে। ট্ৰেইনৰ কাৰণে দৌৰি দৌৰি আহি আছোঁ। মানে আমাৰ আহোঁতে আহোঁতে দেৰি হৈ গ'ল, ইফালে ট্ৰেইন গ'লে আৰু ট্ৰেইনখন নাপালোঁ, গ'লগৈ। এতিয়া 8টাত এখন আছে, সেইখনত যাব লাগিব। ধন্যবা কেনেকুৱা দৌৰি দৌৰি ট্ৰেইন নাপালোঁ। ষ্টেচন পালোঁহি, কিন্তু ট্ৰেইনখন গ'লগৈ। কি ক'ব আৰু, দৌৰি দৌৰিও মানে নাপালোঁ, গ'লগৈ। নাপালোঁ ট্ৰেইনখন। এতিয়া ৰখি থাকিব লাগিব 8টালৈকে। সেয়াই আৰু ষ্টেচনত ঘূৰি ফুৰিছোঁ। এতিয়া ৰখি আছোঁ ধুনীয়াকৈ ষ্টেচনত। মানে 7টা বজাৰ ট্ৰেইনখন আমি নাপালোঁহি। গাড়ীখন লাহে লাহে চলাইছে, তাতে আকৌ আমি দৌৰিও আহিলোঁ, তথাপি সেইখন ট্ৰেইন নাপালোঁহি। এতিয়া মানে বাজিছে 7:40। 8:45লৈকে ৰখি থাকিব লাগিব। 8:45লৈহে মানে এখন ট্ৰেইন আছে। তেতিয়ালৈকে এনেই আৰু ফটো চটো উঠি কিবা কিবি কৰি থাকিব লাগিব। এয়া তেখেতে ৰিলচ বনাই আছে। ৰিলচত পূৰা চখ, বাকী বেলেগ নাই আৰু। ঘৰৰ পৰা যিহেতু একো নোখোৱাকৈ আহিলোঁ, সেইকাৰণে ভাবিলোঁ কিবা এটা খাই লওঁ। ধুনুবা কি খাবা? চাহ খাম। অঁ, চাহে খাব বোলে। চাহে খাম আৰু এইখন দোকানতে। আচলতে মই গাড়ীতো যাব পাৰোঁ, এইগৰাকী আৰু এইগৰাকী মানে গাড়ীত যাব নোৱাৰে। গাড়ীত গ'লে বমি হয়, সেইকাৰণে মানে ট্ৰেইনত যাম। আৰু এখন ট্ৰেইনটো ফেইল কৰিলোৱে, আৰু এখন এতিয়া মানে কি 8:45ত আহিব, তেতিয়ালৈকে ৰখি থাকোঁ। এই গাড়ীত গ'লে উল্টি কৰি দিয়ে, উল্টি। চাহ দিলে পূৰা কেনেকুৱা লাগিছে? চিটত বহি লৈছোঁ ধুনীয়াকৈ। পূৰা হাঁহি পূৰা পাৱাৰ পায়। A few minutes later. Sab কৰিব লাইন হৈ আছে। গুৱাহাটী পালোহি, গুৱাহাটী ষ্টেচন পালোহি। গুৱাহাটী ষ্টেচনত পূৰা খাই আছোঁ। ফেঞ্চি বজাৰত তামাম ঘূৰি আছোঁ। পুলিচ আহি জেগাতে পূৰা মানে মানুহবিলাক উঠাই লৈ গৈছে। মোবাইল ফোন কৰিব নকৰেও। क्या वस्तु है, क्या वस्तु है। उठा देते চাওক
বাটাৰ কটন কিবা কটন সেইবিলাক পিছতহে আহিব আৰু ফাইনেলি ঘৰত যাবলৈ ওলালোঁ মানে আকৌ ৰিটাৰ্ণ হৈছোঁ এতিয়া গুৱাহাটীৰ পৰা ঘৰত মানে জাগিৰোড যাম এইবিলাক বজাৰ এইবিলাক তামাম বজাৰ পূৰা বজাৰ কৰিলোঁ এইবিলাক পুৰা মোবাইলত দিছে পেলাই দিওঁ নেকি ঘৰত গৈ আছোঁ বৰ্তমান আমি ক'ৰ পাইছোঁ নাজানো A few minutes later. ফাইনেলি আহি আমি জাগিৰোড পালোঁ এইকেইজনীক চাওঁ তামাম বজাৰ ভাগৰ লাগিছে পূৰা বহি লৈছে এতিয়া আমি আহি পালোহি জাগিৰোড এইকেইজনী নতুন পুলি আজিৰ পৰা জইন কৰিছে কামত পুলিকেইজনী চাওক ভালকৈ মন কৰক আহা আহা কিয় লাজ কৰিছা আহা তো কৰোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব মোৰ মানে ভাগৰো লাগিছে সেইকাৰণে মানে ভাবিলোঁ ভিডিঅ'টো সামৰোঁ আৰু এতিয়া জাগিৰোড ষ্টেচনত আছোঁ মানে ঘৰ পোৱাগৈ নাই আৰু মানে গাড়ীত উঠিলে ঘৰ পাওঁগৈ আৰু